নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে চাগে ভাল, মোৰো ভাল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো হ'ব ভাওনাৰ ওপৰতে হ'ব। আজি আমাৰ ভাওনা আছে আপোনাৰ আমাৰ ঘৰৰ পৰা 6 কিলোমিটাৰ দূৰত কমাৰবাৰী নামে এখন ঠাইত আছে। তাতে ভাগৱত পাঠ পাতিছিলে, দুদিনীয়া কাৰ্যসূচীৰে। কালি হৈ গ'ল, আজি ভাগৱত আছে, আজিও আছে আৰু ৰাতিলৈ ভাওনা আছে। আমাক নিমন্ত্ৰণ কৰিছিলে। আজি গুৰু সন্ধ্যা নাটভাগ উপস্থাপন কৰা হ'ব। তাত আমি দুৰ্যোধনৰ ভাওত ৰূপায়ণ কৰিম। তাকে চাই থাকিব আৰু যিমান পাৰোঁ দেখুৱাম কি কৰিছোঁ, কি নাই কৰা। পাছত এই যিটো ভিডিঅ'ৰ পাছত আমি ভাওনা ভিডিঅ' দি থাকিম এটা দুটাকৈ, গতিকে চাব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে, যিসকলে নতুনকৈ আহিছে, তেখেতসকলৰ প্ৰতি এটা অনুৰোধ, যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। গতিকে আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকলে, যাবলৈ ওলাইছোঁ আমি ভাওনালৈ। ওলাইছোঁ আৰু এতিয়া আমি ভাওনাস্থলীলৈ যাম। আমাৰ ঘৰৰ পৰা আপোনাৰ 3 কিলোমিটাৰমান হ'ব, বেছি দূৰত নহয়। সকলোখিনি আমাৰ ঘৰত পাইছেই বৰ্তমান। এতিয়া আমি অলপ পাছতে এতিয়া যাম আৰু। A few moments later. তো আমাৰ মাজত এয়া বৰ্তমান প্ৰেক্টিচ চলি আছে। প্ৰেক্টিচত আছে, কোন আছে দেখুৱাইছোঁ ৰ'ব। আমাৰ মাজত এইটো চিনি পাইছেনে? এইটো চাগে চিনি পাইছে চবেই, চিনি পাইছেনে? আমাৰ বিখ্যাত বাহিৰবাদক যে ভাস্কৰ চেনিৰাম, এই ভাস্কৰ চেনিৰাম আছে। এই আমি ভাওনালৈ যাবলৈ ওলাইছোঁ আৰু চব ৰেডি হৈছে। তাকে চাই থাকক দেই, পুৰা কিবা এটা। 2,000 years later. নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি বৰ্তমান নামঘৰ পাইছোঁহি। এইভাগ নামঘৰতে আজি ভাওনা অনুষ্ঠিত হ'ব। আৰু আমাৰ মাজত এয়া মেকআপ কৰিবলৈ পাই গ'লে, ড্ৰেছ মেকআপ ৰূপদা আহি গ'ল। আজি ভীম গাব, ৰূপম গোহাঁই ভীম। এই জোঁৱাই আছে কৃষ্ণ গাব, চন্দন। আজি আমাৰ কৰ্ণ চৰিত্ৰটো ৰূপায়ণ কৰিব এয়া ৰন্তু দত্ত। এইফালে দেখা নাই ৰন্তু দত্ত, তাকে চাই থাকক। সকলোখিনি আহিছে আৰু এয়া আহি পাইছেহি চব। অলপ পিছতে মেকআপ হ'ব। আমাৰ এই মোমাই আছে, দিদি মোমাই যোগাৰ কৰি আছে, তাকে চাই থাকক। নামঘৰতে আমাৰ ভাওনা অনুষ্ঠিত হ'ব। ইতিমধ্যে লাইট চাউণ্ডৰ লাগি আছে। আজি আমাৰ লাইট চাউণ্ডত আছে এই ককাইদেউ সীমান্ত দা। সীমান্ত দা লাইট চাউণ্ড বৰ সুন্দৰ লাইট চাউণ্ড কৰে, প্ৰস্তুতি চলাই আছে। আৰু আপোনালোকৰ এই লাইট চাউণ্ড লাগিলে যোগাযোগ কৰিব পাৰে। বৰ সুন্দৰ চাউণ্ড, অতি সুলভ মূল্যত পোৱা যাব। সুন্দৰ চাউণ্ড। এইকেইটা ভাইটিহঁত আছে, তাকে চাই থাকক। এয়া আমাৰ মাজত এয়া পাই গ'লে যুধিষ্ঠিৰ, আজি একাদশীৰে গাব যুধিষ্ঠিৰ। নমস্কাৰ। তাকে পাইছেই আৰু এতিয়া অলপ পিছতে মেকআপ আৰম্ভ হ'ব আমাৰ। মেকআপ আৰম্ভ হ'ব আৰু পাইছেই। এইবোৰ আহিছে, সকলো ৰাইজ আহি আছে, চাই থাকক দেই। এজন ভাৱৰীয়া উপস্থিত হৈছেই। এইখেতে শৈল্য গাব বিশ্বজিৎ কিবা এটা কোৱা। আৰু আমাৰ কাকদা যিটো চেনেল আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে এনেকৈ আৰু আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় আমাক লাগে, সেয়াই আৰু ধন্যবাদ। নমস্কাৰ। ৰাজামণি আজি বলভদ্ৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিব দেই। নাজানো কি হয়, আহিছোঁ আৰু ভগৱানে কি কৰে। তাকে এইটো ভালে কৰিব, সকলোৱে ভাল হ'ব।
তাকে চাই থাকক আমাৰ এতিয়া মেকআপ আৰম্ভ হ'ব আৰু চাই থাকক দেখুৱাই আৰু থাকিম লগতে কাকুদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আগবঢ়াই নি থাকিব আৰু তাকে আগবঢ়াই নি থাকিব লাগে পাই গ'লে অপু আজি আমাৰ ভাৰত কি চৰিত্ৰ সহদেৱৰ চৰিত্ৰটো ৰূপায়ণ কৰিব তাকে বৰ সুন্দৰ অভিনয় কৰে দেই অপু নতুন ভাৱৰীয়া ওলাইছে আৰু বৰ সুন্দৰ অভিনয় কৰে তাকে চাই থাকক আৰু ভাওনাও যি পাওঁ দেখুৱাই থাকিম অকণ অকণ তাকে চাই থাকিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব কাকুদা আমাৰ একদম এজন গুৰু মূৰ দেই কাকুদা আমাৰ মনত এয়া পাইগলী শক্তি পাইগলী কৃষ্ণ দেই আদি অৰ্জুনৰ ঘৰটো ৰূপায়ণ কৰিব তাকে আশীৰ্বাদ কৰিব তাকে চাই থাকিব যিমান পাৰোঁ দেখুৱাই থাকিম দেই চাই থাকক আমাৰ সকলোৱে পৰিচিত লখিমপুৰৰ মেইন মানুহে দিগন্ত বৰা ডাঙৰীয়া উপস্থিত হৈছে দিগন্ত তেখেতে আমাৰ লগত আজি সপোনী ভাওটো ৰূপায়ণ কৰিব কওক কিবা আশা সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই ইউটিউব চেনেলটো আমাৰ কাকুমণি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ আজি ভাওনাখন ভাল হ'ব আপোনালোকে শেষলৈকে চাই থাকিব আজি এই ব্লগটো ধন্যবাদ দেই ৰাইজ হ'ব বৰ ধুনীয়া কৃষ্ণ কয় বিষ্ণু ভাও বৰ সুন্দৰ কয় আমাৰ লখিমপুৰৰ গৌৰৱ চন্দন বা কেশৱানন্দ আজি আমাৰ দুষাখনৰ ভাও ৰূপায়ণ কৰিব কেশৱানন্দই Are you comedy me? এয়া বৰ্তমান আমাৰ মেকআপ চলি আছে ৰঘুদাই মেকআপ কৰি আছে আমাৰ ৰূপম আজি ভীম গাব এয়া ইফালে আমাৰ সহদেৱ গাব আজি অপুৱে অমদাই মেকআপ কৰি আছে এইফালে আমাৰ সখীও লাগি আছে মেকআপত আকাশ দিব জ্বলি বন্ধু বান্ধৱীসকল ইয়াত আমি ওলাইছোঁ ৰেডি হৈছোঁ কেনেকুৱা লাগিছে জনাব আমাৰ সকলোখিনি ৰেডি হৈছে সকলোৱে দেখি আছে দেই তাৰপিছতে সকলোখিনি ৰেডি হৈ আছে আহিছে তাৰপিছতে আমাৰ চব সকলোখিনি ৰেডি এইফালে আছে এইফালে দেখুৱাইছোঁ ৰেডি হৈ আছে আমাৰ সখী আছে এই লাইটৰ পোহৰটো পোৱা নাই ন তাৰপিছতে আমাৰ এই ভীম আছে ভীম এইফালে পোহৰবিলাক ক'লৈ গ'লো এইকেইটা ৰূপমে আজি ভীম গাইছে ইয়াত আমাৰ সখী অৰ্জুন কি ধুনীয়া লাগিছে বৰ সুন্দৰ লাগিছে সকলোকে ওলাই আছোঁ আমাৰ এই কেশৱ দা ধৰা এই ড্ৰেছ কৰিবলৈ ৰেডি হৈ আছে চেহেৰাটো দেখুৱাই এনেও কোলা নিজন নেদেখিব এইটো আমাৰ দুষাখন দেই চাই থাকক বাই বাই আজিলৈ বাই বাই দেই